আছে তুই এতিয়াও মালৰ ধান্দা শেষ হোৱা নাই মালটো উলিয়া নাই টপা নাই মাল নাপালো ঘৰলৈ বল নীলৰ কণ্ঠ আছে তাত ল'ম বল মৌজাৰে ঘৰ মই পইচা কাৰণে চিন্তা কৰিব নালাগে নীলৰ কণ্ঠত খাম কোনদিনাখননো পইচা দিছ তই যাবলৈ ভয় কৰিছ যে চাবি ক'ত লাগি আছে মই আপোনাক ঘৰটো দেখুৱাই গুচি আহিম সঁচা কথা ক'বলৈ গ'লে মৌজাদাৰৰ ঘৰটো মই বিচাৰিব পাৰিলোঁ কিন্তু মই তোমাৰ সাহস কিমান সেইটোৱে চাবলৈ আহিছোঁ কিছুমান মানুহৰ পৰা গাঁৱৰ মানুহখিনিক মই বচাব খুজিছোঁ ছাৰ সেইটো কাৰণেহে আহিছোঁ মই তোমাক দুইবাৰে লগ পাই তোমাৰ দৃঢ়তাখিনি বুজি পাইছোঁ সেইবাবে বেলেগলৈ নগৈ বিশ্বতাকৈ তোমাৰ ঘৰৰ এড্ৰেছটো উলিয়াই তোমাক লগ ল'বলৈ থেংক ইউ মোক ইমানখিনি কৰিব পৰা বুলি ভবাৰ বাবে ছাৰৰ লগত ক'লৈ গৈছে তই আকৌ কি ভাবিছ কিবা চহী তহী কৰিব নিব পাৰে আমাৰ পৰাতো চহী নিছে চন্দ্ৰ শুনচোন চন্দ্ৰ ছাৰ এইটোৱে ঘৰ মই গৈ থাকোঁ আপোনাৰ যি সুধিবলগীয়া আছে সুধি লওক আৰু কোনে কৈছে সুধিব পাৰে মোৰ কথাই ক'ব তোমাৰ সাহস আগতে নাছিলে এতিয়া বুজিছোঁ সাহস নকৰিলে নহ'ব সঁচাকৈ সকলোতে সাহস লাগিব তুমি নিজে শুদ্ধ হ'ব লাগিব অলপ সময় ৰেডি হ'লে মই তোমাক ধৰিব পাৰিম নাই এইকণহে মোৰ খোজকঢ়া অভ্যাস আছে কাইলৈ আকৌ আহিম গাঁওবুঢ়াৰ লগতে গাৰ্জেনসকলৰ লগতো কথা পাতিম হ'ব ছাৰ দেউতা ডিউটিতে আছো সেই ডিউটিৰ বাহিৰে মই তোমাক কথা এটা কওঁ বিয়াৰ আয়োজন কৰিব পাৰা আৰু জনাম তোমাক শুনা এতিয়া বেছি এক্সাইটেড নহবা ছোৱালীজনীয়ে কাৰোবাক ভাল পায় নেকি মই এতিয়ালৈকে একো নাজানো গাঁৱৰে ছোৱালী হ'ব দিয়া আজি মই কণ্ট্ৰল দেখিছো কিন্তু নতুন ছাৰজনৰ লগত তাই কিয় গৈছিল তই জান নেজান নজনাকে তই তাইক কিয় সন্দেহ কৰিলি বিকাশৰ লগত সেইদিনা বাইকত উঠি যোৱা দেখি মোৰো খং উঠিছে কিন্তু আজি হয়তো তোক ধৰি নিয়া কেছটোৰ কাৰণে ছাৰৰ লগত যাব পাৰে কিয় কালি তোৰ আৰু মোৰ ওচৰলৈ অহা নাছিল জানো অপৰাধীবোৰ দেখি মোৰ কেনেকুৱা লাগে জানো তাইৰ প্ৰতি যে তোৰ অকণো ভাল পোৱা নাই এই বিয়া চিয়া কথাবোৰ বাদে বৰমাই পিছত কষ্ট পাব বিয়া কৰাৰ পিছত সৰু সৰু কথাত কাজিয়া কৰিবি সন্দেহ কৰিবি তোৰ অশান্তিহে বাঢ়িব এইবোৰ কৰি কি লাভ হ'ব তোৰ সম্পৰ্কটো ভাঙি পেলা বাদ দে এইবোৰ বিষ্ণু
ঘৰত সেইবোৰ আহক ভিতৰলৈকে আহক বিকাশ আপোনাৰ কোন হয় বিকাশ মোৰ ভাই কিয় সুধিলে বেয়া পালে নেকি নাই নাই বেয়া কিয় পাম কিন্তু আপুনি আহিয়ে তাৰ কথা সুধিলে কিভাৱে অকণমান আচৰিত হৈছোঁ আপোনাৰ ভাইটো ইমান চিধা নহয় দিয়ক যে পুলিচে তাৰ কথা সুধিলে আপোনালোক আচৰিত আপোনাৰ কথাৰ সুৰটো অকণমান মোৰ ভাল নালাগে গায়কৰ সুৰ বিচাৰক পুলিচৰ নহয় আচ্ছা আপোনাৰ ভাইটোৱে কি নিচা কৰে মই কওঁ সি নিচা চবেই কৰে কিন্তু তাৰ মূল নিচা হ'ল গাঞ্জা নহয় নহয় আপোনাক কোনোবাই ভুলকৈ ইনফৰ্মেশ্যন দিছে বা কোনোবাই ভুলকৈ কৈছে ভুল মই হ'ব পাৰিলে ভালেই আপুনিয়ে কওক সঁচাটো কি চাওক মোৰ ভাইটোৱে ক'বলৈ গ'লে একো নিচাই নকৰে নিচাৰ পৰা সি বহু দূৰ আঁতৰত ঐ আহিলি ইমান দেৰি কৰিলি যে ক'তনো দেৰি হৈছে মই ছাৰক মৌজাদাৰৰ ঘৰটো দেখুৱাই সোনকালে গুচি আহিছো ঘৰলৈ তই পুলিচটোৰ লগত যাব নালাগিছিল নহয় ডেটি পুলিচে নিজৰ স্বাৰ্থটোৰ বাহিৰে একো চিনি নাপায় ইমান সোনকালে তাক বিশ্বাস কৰি লোৱাটো ভাল কথা হোৱা নাই ডেটি মই মানুহ দেখিলে চিনি পাওঁ বুলি তই পাহৰিলি নেকি অচি ছাৰজন ভাল অতি বিশ্বাসে মানুহৰ মনত কষ্ট বঢ়ায় নবঢ়াই ডেটি তই চিন্তা নকৰিবি পানী পিঠা বনাই থৈছো দুটা আছে খাই ল'বি তই হ'বলা বজাৰলৈ যাওঁ ঘৰত দেখোন একোৱে নাই চাউল দালি তাকে কিবা কিবি লৈ আহোঁ আকৌনো কি হ'ল অথনি পুলিচটোৱে যে কৈছে সেইটোলৈ তই নাযাবি ড্ৰাগছৰ কথা কৈছো গাঁৱৰ কোনো মানুহৰ ওচৰলৈ তোৰ যোৱাৰ প্ৰয়োজন নাই তলে তলে কোনে ক'ত কি কৰি আছে কেনেকে জানিবি উপজাচি শত্ৰু বহাই নলবি ডেটি তইনো আকৌ কি অযথা কথাবোৰ চিন্তা কৰি থাক মইনাও ভেঞ্চাৰ স্কুলৰ পৰা ৰিটায়াৰ হ'লেও দেউতাৰতো এজন শিক্ষকেই আছে দেউতা বুলি মানিব নালাগে শিক্ষক আছিলো বুলি কেতিয়াবা কথাবোৰ মানিবি তাৱে বজাৰলৈ যাওঁ তাই মুখটো চাওক কিবা লাগিলে হ'ব নাই একো নাই আহ ভিতৰলৈ আহ এই মই ভিতৰলৈ নাযাওঁ তোক কথা এটা সুধিবই আহিছো তইনো নতুন পুলিচজনৰ বাইকত কিয় উঠি গৈছিলি মৌজাদাৰ সকলোৱে সন্মান আৰু শ্ৰদ্ধা কৰে আপোনালোকৰ নহয় জানো সকলোৱেই কৰে আপুনি নতুন কাৰণে বহু কথাই নাজানে মোৰ ঘৰলৈ অচি ছাৰ আহিবলৈ হ'লেও ফোন কৰে সোধে যে আহিব পাৰিম নেকি বাৰু হয় নেকি অচি ছাৰৰ সৈতে আপোনাৰ খুব ভাল সম্পৰ্ক তেখেতক সুধিব পাৰে মোৰ কথা ক'ব তেখেতে ডিউটি কথা থাকিলে সুধিম বাকী ব্যক্তিগতভাৱে কাৰ লগত কি সম্পৰ্ক সেইটো মই সুধিবলৈ নাযাওঁ বাকী কোৱা ডেকা ল'ৰা ক'ৰবাত পাৰ্টি কৰি আছিলা আপোনাক কেলে মই 10 ৰুমত মদ খাই ঘৰলৈ আহিছো বাহিৰত ঘূৰিব নাইতো মই চৰি আৰু এটা কথা সুধিবলগীয়া আছে পাৰোনে সুধিব গাঞ্জা চিনি পোৱা তোমালোকে চাগে বাবা বুলি কোৱা সকলোৱে চিনি পায় সেইটো
দিব আৰু টোপনিও আহিব যোৱা দাদা এই কিন্তু ভিতৰলৈ যা ভিতৰলৈ যা মই এটা কথা বুজি পোৱা নাই আপুনি বাৰে বাৰে মোৰ ভাইটিক কাঞ্চাৰ লগত কিয় সামৰি আছে সেইটো কওক মই ফচাব খোজা নাই সি নিজে নিজে ফচি গৈছে মানে তাৰ এগেইনষ্টত কমপ্লেইন পৰা আৰম্ভ হৈছে বেছি হ'লে এৰেষ্ট কৰিব লাগিব তাক কোনে দিছে কমপ্লেইন মোক নামটো কওক নাম ক'লে কি কৰিব মুখ বন্ধ কৰিব বেলেগৰ মুখ বন্ধ কৰাৰ আগত নিজৰ ভায়েকৰ স্বভাৱো সলনি কৰক মৌজা চলোৱাত আপুনি দক্ষ নিজৰ যদি ঘৰখন চলাব নোৱাৰে তেতিয়া মৌজাদাৰ হিচাপে আপোনাৰ নাম বদনাম হ'ব আহিছো চন্দ্ৰই তই বেলেগৰ বাইকত উঠি যোৱা দেখি মন বেয়া কৰিছে আৰু তইনো পুলিচটোৰ বাইকতকে উঠি যাব লাগিবচোন তই ইয়াৰ পৰাতো দেখুৱাই দিব পাৰিলি হয় মৌজাদাৰ ঘৰটো কোনচোৱাত ঐ তেখেতে চন্দ্ৰক থানাত থাকোঁতে কিমান সহায় কৰিছিলে তই পাহৰিলি নেকি আৰু তেনেস্থলত মই যদি তেওঁক অকণমান সহায় কৰি দিব নোৱাৰোঁ কেনেকুৱা হ'ব কথাটো ভাবচোন মই বুজি পাওঁ চন্দ্ৰ দেখোন তই মোতকৈ ভালদৰে বুজি পাওঁ সেইটোক আমাৰ লগত কেতিয়াও সহ্য নকৰিব সি ঘৰলৈ আহি পকলাৰ নিচিনা ৰাস্তাই ৰাস্তাই দৌৰি ফুৰিছিলে য'তে ত'তে খুপিয়াই ফুৰিছিলে এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু ইমান সৰু সৰু কথাত তোৰ কাৰণে সৰু সৰু কথা তাৰ কাৰণে সৰু সৰু নহয় তই তাৰ চব আঁতৰি যোৱা বুলি ভাবিলে সি পকলাৰ নিচিনা হৈ বিকাশৰ ভনীয়েকৰ বিয়াৰ দিনা তই যে বিকাশৰ বাইকৰ পিছফালে উঠি গৈছিলি পাহৰিলি হ'বলা তই পাৰিলে কাৰো বাইকত উঠিবিচোন অকল বাইকত উঠিলেই প্ৰব্লেম চল্ভ হৈ নাযায় এনেকৈ হ'লেচোন লাহে লাহে মই টিউশ্যন যোৱাটোও তাৰ আপত্তি হ'ব ভুল কৰিছ তই টিউশ্যন কৰাটো কেতিয়াও আপত্তি নকৰে আৰু আগলৈও নকৰে অকল তাৰ ভুলটো দেখাতকৈ নিজৰ ভুলটো ভাবিবি আজি তই গম নাপাব সি যদি চাইকেলত বেলেগ ছোৱালীজনী উঠাই লৈ যায় আৰু তই দেখা পালি তই সহজভাৱে ল'ব পাৰিবি পাৰিলে ছাৰৰ বাইকত আৰু উঠি নাযাবি আৰু ময়ো নিবিচাৰোঁ ভুল বুজাবুজিৰে তহঁতৰ সম্পৰ্কটো শেষ হওক মই কিন্তু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ সি যদি এতিয়াই সৰু সৰু কথাত অবিশ্বাস কৰে তেন্তে মই তাৰ লগত গোটেই জীৱনটো কেনেকৈ কটাম সেইটো অবিশ্বাস নহয়ও তোক হেৰুৱাৰ ভয় আৰু অবিশ্বাস বুলি ভুল নকৰিবি পাৰিলে তই তাক বিশ্বাস দিবি তই যেন তাৰ ওচৰৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ এপাক যাবি তাৰ ওচৰলৈ ছাৰৰ লগত কি ভাবি আছো ইমান সৰু কথাতে যদি মই তাইক সন্দেহ কৰোঁ তাইৰ সৈতে মই সুখী হৈ থাকিম কেনেকৈ নাই বিষ্ণুৱে ঠিক কথাই কৈছে য'ত বিশ্বাসেই নাই তাত ভালপোৱাৰ কি মূল্য নাই সেইবোৰ আৰু নাভাবোঁ বৈষ্ণৱীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাইক সন্দেহ কৰা মানে নিজকে সন্দেহ কৰা এইবোৰ আৰু ভাবি মাথা গৰম সোনকালে বিয়াখনকে পাতি পেলাব লাগিব মই ঘৰত কথাটো আলোচনা কৰিব লাগিব বললে না দাদা তই মই বাৰে বাৰে কৈছিলোঁ যে ঘৰখনৰ সন্মান যোৱা কাম নকৰিবি কিন্তু মই তোক যিমানেই কৈছোঁ তই সিমানেই ঘৰৰ সন্মান যোৱা কাম কৰিছ বুজা নাই পুলিচটোৱে ইচ্ছা কৰি আমাক ডাউন দিবলৈ আহিছে তাৰ মটিভটো ভাল নহয় তাৰ মটিভ কেনেকুৱা
ঘৰ সোমাইছহি তাই খঙতে খাইছিলো আছো কাৰ পালে খালি সেইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট কথা এইটোৱেই যে তোৰ এই স্বভাৱটোৰ বাবে মই আজি দুটকীয়া পুলিচ তাৰ আগত চুক তৰ কৰি কথা ক'বলগীয়া হ'ল বুজি পাইছ কেৱল তোৰ এই স্বভাৱটোৰ কাৰণে হৈছে কি কৰিলেহেঁতেন মাৰিলেহেঁতেন মাৰ এতিয়া আমাৰ মনে দি আছো মাৰ পাগলামি নকৰিবি পাগলামি কৰিমেই মই কেনেকে আছো মই জানো কেনেকে সহ্য কৰিছো মই বুজো কৰি থাক কেৱল নিজৰ কথাটো ভাবি যি মন যায় তাকেই কৰি থাক এই ককাইটোক পিছফালে কোনে হাঁহে তোৰ একো প্ৰয়োজন নাই নিজৰ মন মৰ্জিমতে যি মন যায় কৰি থাক শুন লাষ্ট টাইম কথা কৈছিলো মোক নুসুধাকে ঘৰৰ পৰা এটা খোজ বাহিৰলৈ নিদিবি এইবাৰেই কিন্তু মই শেষৰবাৰৰ বাবে মুখেৰে কথা কৈছো নেক্সট হাতে কামেৰে কৰি দেখুৱাম ঘৰৰ সন্মানতকৈ ভাই কিন্তু মোৰ বাবে ডাঙৰ নহয় কথাষাৰ মনত ৰাখিবি দাদাই মোক এনেই কৈছে মোৰ মানে ভেলুৱে নাই একো এইবোৰ চব বৈষ্ণৱীৰ কাৰণে হৈছে তাই দুখতে মই ইমান মদ খালো নাই আজি নহ'লে তাই থাকিব নহ'লে মই ক'ত আছ ঘৰতে সোনকালে ৰৈ থাক কি হ'ল কচোন মই গৈ আছো